নমস্কাৰ, আজি লৈ আহিছোঁ বিলাহী আৰু তিলৰ চাটনি আৰু এইটো ৰেচিপি সকলোৱে জানে আৰু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। মই বিলাহী এটা লৈছোঁ, জলকীয়া দুটা লৈছোঁ, আদা নহৰু পেষ্ট, এফালে পিঁয়াজ আৰু এফালে পিচি লোৱা তিল। জলকীয়া আপোনালোকে যিমান খায় সিমান ল'ব পাৰে। এইফালে কেৰাহী গৰম কৰি তেল, পিঁয়াজ, আদা, নহৰু, হালধি সকলোখিনিয়ে দিলোঁ আৰু মোৰ সেইখিনি দেখুওৱা নহ'ল বাৰু। আৰু কাটি লোৱা বিলাহীখিনিও দিলোঁ, জলকীয়াও দিলোঁ আৰু নিমখো অলপ দিলোঁ, নিজৰ আন্দাজমতে দিব লাগিব। আৰু এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে বিলাহীটো সিজি নাযায়। আৰু এইটো ৰেচিপি শিকাইছিলে ডিফুৰ খুৰী এগৰাকীয়ে আৰু সঁচাকৈয়ে খাই বহুত ভাল লাগে আৰু তেওঁক এই ভিডিঅ'ৰ যোগেদিয়ে ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া ৰেচিপি এটা শিকোৱাৰ বাবে। বিলাহীখিনি সিজি থুপথুপীয়া নোহোৱালৈকে আমি ভাজি থাকিব লাগিব আৰু লাগি ধৰিলে পানী অলপ দি থুপথুপীয়া কৰি ল'ব। এনেকুৱা থুপথুপীয়া হ'ব লাগিব আৰু এনেকুৱা হোৱা দেখিলে আমি যিখিনি পিচি লৈছিলোঁ তিল, সেই তিলখিনি দি দিব লাগিব আৰু অলপ সময় লৰাই থাকিব লাগিব। তিল আৰু বিলাহীখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। চাটনি নিচিনা হোৱা দেখিলে আমি গেছটো অফ কৰি ঠাণ্ডা হ'লে ৰ'ব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছত বাতিত উলিয়াই আমি ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাব পাৰোঁ। আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব যে খাই কেনেকুৱা লাগিলে।